হেল্ল' গাইজ, কি খবৰ? মই ৰোহিত, আপোনালোক চাই আছোঁ ৰোহিত ব্লগছ। আজি আমি আহিছোঁ আমাৰ লালুকত নতুনকৈ খোলা এটা ৰেষ্টুৰেণ্টত। আপোনালোকক দেখুৱাম কি কি আছে বস্তু, কি ফেচিলিটি আছে, চব দেখুৱাম আপোনালোকক। মোৰ লগত আহিছে জাকিৰ, এইটো চাব পাৰে। আৰু আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক। এইটো হ'ল আমাৰ ৰেষ্টুৰেণ্ট। বলক আমি ভিতৰত দেখুৱাইছোঁ আপোনালোকক। তো হেল্ল' গাইজ, চাব পাৰে আপোনালোকে আমাৰ লালুক নিউ ৰেষ্টুৰেণ্ট হ'ল। এই সময় পোৱা নাছিলোঁ, গতিকে আজি আহিছোঁ। ভাল নহয় অৱস্থা পাতি, মানে টোপনিৰ পৰা জাষ্ট উঠিলোঁ, উঠি পিনে আহি গ'লোঁ। এয়া ৰোহিতো মোৰ লগত আহিছিলে, সকলো লাইক শ্বেয়াৰ কৰি দিব। যে টোপনিৰ পৰা উঠি আহিছোঁ যে সেইকাৰণে মানে অৱস্থা অকণ বেয়া, হাফ পেণ্ট জাপেণ্ট পিন্ধি দিবি, গাও ধোৱা নাই। অঁ দাদা, এইটো কেতিয়া খুলিছে ৰেষ্টুৰেণ্টটো? এইটো আমি ডিচেম্বৰৰ 30 তাৰিখে অপেনিং হৈছে ন? ইয়াত থাকিব পাৰে মানুহ আহি? থাকিব এতিয়া হোৱা নাই, বনাই আছোঁ। বিহু আগে বছৰ হৈ যাব ন? অঁ ঠিক আছে। তো আপোনালোকে ইয়াত আহি থাকিব পাৰিব। এয়া লালুক লখিমপুৰ যোৱা ৰাস্তাৰ এপাৰে। তো চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি। এই আমি অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ, আহি আছে। এইটো আমাৰ আহি গ'ল ফ্ৰাইড ৰাইচ, জাকিৰ। হৈ গ'ল গাইজ, এতিয়া ঘৰত যাওঁ। ঘৰত গৈ পিনে গা চা ধুই এতিয়া গৈছিলোঁ, গৈ আছোঁ। অঁ এয়া গৈ আছোঁ, বহুত ধুনীয়া। ৰোহিতে বিল পে' কৰি আছে। আপোনালোকে ইমান ধুনীয়া। এইটোৱে আছিলে আমাৰ সৰু এটা ব্লগ। ৰোহিত আহি আছে, ৰোহিতৰ চেনেলটোত বাৰু আজি ময়ে কৰি দিলোঁ। এয়া আমাৰ ৰোহিত বিল পে' কৰি আহি আছে। আহি যোৱা। আপোনালোকে আহিব, বহুত ধুনীয়া ৰেষ্টুৰেণ্ট। তো গাইজ, এতিয়া আমি খোৱা লোৱা শেষ কৰি ওলাইছোঁ। আশা কৰোঁ যে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।